স্বীকৃতি হোম কিচেনত মই স্বীকৃতি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ সৰিয়হ আৰু কেপচিকাম দি মাছৰ ৰেচিপি। আপোনালোকে যদি এই ৰেচিপিটো চাই ভাল পায় তেন্তে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব মোক কেনেকুৱা পালে। তেনেহ'লে আহকচোন আমি আজি সৰিয়হ আৰু কেপচিকাম দি মাছৰ ৰেচিপিটো বনাবলৈ আৰম্ভ কৰোঁ। আমাক লাগিব এটা কেপচিকাম সৰু সৰু টুকুৰা কৰি, 3 খিলামান মান ধনিয়া, এটা ডাঙৰ আলু, এটা মিডিয়াম সাইজৰ বিলাহী, এটুকুৰা আদা, 3-4 ফুটামান নহৰু, এটা মিডিয়াম সাইজৰ পিঁয়াজ আৰু 3 চামুচ সৰিয়হ পানীত তিয়াই থ'লে হ'ব। যিহেতু আমি এই মাছৰ ৰেচিপিটোত কোনো ধৰণৰ মছলা ব্যৱহাৰ নকৰোঁ, সেয়েহে আমি গ্ৰাইণ্ডাৰ জাৰত পিঁয়াজটো টুকুৰা টুকুৰি কৰি দি দিম। নহৰু ফুটাকেইটাও আমি ইয়াত দি দিম আৰু আদা টুকুৰাটো আমি ইয়াত টুকুৰা টুকুৰি কৰি দি দিম। ঠিক তেনেদৰে আমি বিলাহীটো তেনেদৰে আমি ইয়াত দি দিম। তেতিয়া আমাৰ মাছৰ ৰেচিপিটোৰ কাৰণে এই গোটেই পেষ্টটো ধুনীয়া হৈ উঠিব। এতিয়া আমি এই গোটেই মিশ্ৰণখিনি গ্ৰাইণ্ডাৰ জাৰত মাৰি ল'ম ধুনীয়াকৈ। ইয়াত দেখিছে পেষ্টখিনি ধুনীয়াকৈ পিচ খাই গৈছে। আমি এতিয়া এইখিনি এটা বাটিত উলিয়াই লৈছোঁ। আমি এতিয়া তিয়াই থোৱা সৰিয়হখিনি গ্ৰাইণ্ডাৰ মেচিনত ধুনীয়াকৈ মাৰি ল'ম। সৰিয়হখিনি দিয়াৰ পাছত আমি তাত অকণমান পানী দিম, তেতিয়া সৰিয়হখিনি ধুনীয়াকৈ পিচ খাব। এয়া দেখিছে সৰিয়হখিনি ধুনীয়াকৈ পিচ খাই গৈছে। আমি এতিয়া আলুটো ডাঙৰ ডাঙৰকৈ টুকুৰা টুকুৰি কৰি প্ৰেছাৰ কুকাৰত দি 3-4টাকৈ চিটি মৰাম ভালকৈ সিজি যোৱাকৈ। তেতিয়া আমাৰ মাছৰ জোলটো অকণমান ধুনীয়া মজলীয়া হ'ব। মাছৰ পিচকেইটা ভালকৈ ধুই লৈছোঁ। এতিয়া মাছৰ পিচকেইটাত হালধি আৰু নিমখ দি ধুনীয়াকৈ সানি ল'ম। এতিয়া মাছকেইপিচ গৰম তেলত ফ্ৰাই কৰি ল'ম। মই ইয়াত ৰৌ মাছ লৈছোঁ, আপোনালোকে যিকোনো মাছ ল'লেই হ'ব। মাছকেইপিচ ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি ল'ম। এয়া আমাৰ মাছ হৈ গৈছে। আমি এতিয়া অন্য এখন কেৰাহীত তেল গৰম কৰি লৈছোঁ। এয়া আমাৰ তেল গৰম হৈ গৈছে। গ্ৰাইণ্ডাৰ জাৰত মাৰি থোৱা পেষ্টখিনি আমি এতিয়া তেলত দি দিছোঁ। এই পেষ্টখিনি অলপমান সময় তেলত ভাজি ল'ম। পেষ্টখিনি দেখিছে ধুনীয়াকৈ ওপৰলৈ তেল বিৰিঙনি হৈ উঠি আহিছে। ইয়াত এতিয়া 1 চামুচ হালধি দিছোঁ। হালধিখিনি হেতাৰে মিহলাই লৈছোঁ। পিচি থোৱা সৰিয়হ বাটি দি দিছোঁ ইয়াত। সৰিয়হখিনি আমি হেতাৰে ধুনীয়াকৈ মিহলাই লৈছোঁ। সৰিয়হখিনি এনেদৰে 1 মিনিট সময়মান ভাজিব। তাৰপাছত অলপমান পানী দিব। দেখিছে পানী কিমানকণ দিছোঁ মই। পানীখিনি দিয়াৰ পাছত সৰিয়হখিনি অলপমান ভাজ খাবলৈ দিব। দেখিছে ওপৰে ধুনীয়াকৈ তেলখিনি বিৰিঙনি হৈ আহিছে। এতিয়া আমি কুটি থোৱা কেপচিকাম টুকুৰাকেইটা দি দিছোঁ। অলপমান সময় এনেদৰে ভাজ খাবলৈ দিম। দেখিছে ৰংটো ধুনীয়া হৈ আহিছে। ইয়াত অকণমান পানী আৰু অকণ দিম। পানীকণ দি আৰু অলপমান সময় আমি ভাজিম। এই পেষ্টখিনি আমি যিমানেই ভাজিম সিমানেই আমাৰ মাছৰ জোলকণ খাবলৈ ধুনীয়া হ'ব। পেষ্টখিনি আমাৰ ভাজ খোৱা হৈ গৈছে। দেখিছে ওপৰত তেলখিনি কেনেদৰে ওপৰলৈ বিৰিঙনি আহিছে। এতিয়া আমি বইল কৰি থোৱা আলু টুকুৰাকেইটা দি দিছোঁ। আলু টুকুৰাকেইটা আমি এনেদৰে লৰাই লৰাই 2 মিনিটমান সময় আমি ইয়াত ভাজি ল'ম। ধুনীয়াকৈ আমি লৰাই ল'ম যাতে গোটেই পেষ্টখিনি আলু টুকুৰাকেইটাত সান খায়। এতিয়া আমি আলু টুকুৰাকেইটা ভাঙি দিম হেতাৰে। আলু টুকুৰাকেইটা ভাঙি হোৱাৰ পাছত 2 মিনিটমান সময় ভাজ খাবলৈ দিম আলুখিনি।
দেখিছে আমাৰ এইখিনি অকণমান ভাজ খোৱা হৈ গৈছে। এতিয়া আমি ইয়াত গৰম পানী দিম। জোলৰ কাৰণে সদায় আমি গৰম পানী দিব লাগে। দেখিছে পানীটো আপোনালোকে নিজ অনুমানে দিব। যদি আপোনালোকে জোলকণ খাই ভাল পায় তেনে পানী অকণ সৰহকৈ দিব। যদি বেছি জোল খাই ভাল নাপায় তেতিয়া পানী অকণ দিব। নিমখটো আমি সোৱাদ অনুযায়ী দিম। এতিয়া অলপমান সময় জোলখিনি উতলটো অহালৈকে আমি থৈ দিম। এতিয়া আমি উতলি থকা জোলখিনিত মাছৰ টুকুৰাকেইটা দি দিছোঁ। এনেদৰে অলপমান সময় উতলাই লওঁ। এতিয়া আমি ইয়াত ঢাকনাৰে 5 মিনিট সময়ৰ কাৰণে ঢাকি দিছোঁ। পাঁচ মিনিট সময় আমাৰ হৈ গৈছে। এয়া দেখিছে মাছৰ জোলকণ ডাঠ হৈ গৈছে। জোলকণ আমাৰ আমি এতিয়া এই জোলখিনিত মান ধনিয়া পাত 3 আমি ইয়াত কুটি কুটি দিম। ধনিয়াটো আমি সদায় লাষ্টতে দিব লাগে, তেতিয়া আমাৰ যিকোনো বস্তুৱে য'তে দিয়ক আমি ধনিয়া লাষ্টত দিলে আমাৰ খাবলৈ সোৱাদো হয় আৰু ধুনীয়া গোন্ধও আহে। এয়া আমাৰ মাছৰ জোল ৰেডি হৈ গৈছে। আশা কৰিছোঁ মোৰ আজিৰ ৰেচিপিটো চাই আপোনালোকে ভাল পালে। আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেল ছাবস্ক্ৰাইব কৰি বেল আইকন দবাবলৈ নাপাহৰিব। ধন্যবাদ।